পুৱাৰ হাঁহি চেঁচা বতাহ জাকে দৰদি দৰদি হৃদয়ৰ খবৰ আনে। মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি ৰাতিপুৱাই কাৰণ আজি আমাৰ নতুন পাৰিলে বনাবলৈ চেষ্টা কৰিম ব্লগ এটা। আজি বতৰটো বহুত ভাল কৰিছে। তোমাৰ মনৰ বাতৰিয়ে বৰণি বননি এহেজাৰ ঢৌলে জেতুকা পাতৰ দৰে মোক পুৰাই দিয়ানে দিয়ানে দিয়ানে। এতিয়া সময় হৈ গ'ল 8:30 আৰু মই ভাত পানী বনাই মেলি ৰেডি হৈ গ'লোঁ আৰু ল'ৰাকো খুৱাই ল'লোঁ। তাৰপাছত পথাৰলৈ যাবলৈ মানে ল'ৰাটো শুই থাকিলেও মানে এটা ৰখীয়া লাগে যে এতিয়ালৈকে নাই, সেইটো কাৰণে যোৱা নাই। আৰু বতৰটো কি ধুনীয়া কৰিছে চাওকচোন, একদম ধুনীয়াকৈ একদম ডাৱৰীয়া কৰিছে। সেয়া বৰষুণ পৰিছে আৰু সৰু সৰুকৈ, ইমান ডাঙৰকৈ নাই দিয়া। তথাপিতো এনেকুৱা বতৰত ৰুই ভাল লাগে। ৰ'দ বতৰত ৰুলে মানে একদম অশান্তি লাগে, পানী খাই 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 একদম পেট ভৰি যায়। আৰু গৰমত খংটো একদম পূৰা উঠে, কোনোবাই কিবা ক'লে সহ্য নহয় মোৰ একেবাৰে। আৰু এতিয়া দাদাক ভাত দিলোঁ আৰু মই খামগৈ আৰু আম এটা আছিলে, আমটো কাটি খালোঁ আৰু ভাতটো অলপ লাহেকৈ খাম, দাদাই খাই লওঁ তাৰপিছতে মই খাম। আৰু আজি মই পথাৰত মানে ব্লগ বনাব পাৰিম নে নোৱাৰিম নেজানো। আপোনালোকক কৈছিলোঁ যে মই ব্লগ বনাম বুলি, কিন্তু আজি বতৰটো বহুত বেয়া কৰিছে। মোবাইলটো নিব নোৱাৰিম চাগে, মোবাইলটো নিলেও তাত চবটো কামতে থাকিব, নি পিনি থ'ম ক'ত জেগা নাই। ৰ'দ দিলে ধৰক আপুনি য'তে ত'তে কিবা এটা কৰি থ'ব পাৰি, আৰু বৰষুণ দিলে নোৱাৰি। আৰু কেমেৰা কৰিলেতো সেনেকুৱা বৰষুণ বতৰত এই ৰোৱনীকেইজনী মোৰ কথাকে পাতি থাকিব, যিকেইজনী ৰুবলৈ আহিব গাঁৱৰে হয়। সেইটো 4জনীমান মাতিছে হাজিৰালৈ। আৰু কি ক'ম আৰু সেয়াই, জানেই গাঁৱৰ মানুহবিলাক কেনেকুৱা। আৰু চব গাঁৱতে থাকে বাৰু, মই আমাৰ ইয়াৰ কথাই ক'ব যোৱা নাই। যি কি নহওক আজি পাৰিম নে নোৱাৰিম নেজানো, তথাপিতো পথাৰলৈ কেতিয়াবা যাব পাৰোঁ। আৰু ৰুই মেলি ভালেই লাগে বাৰু মাটি ৰুই। এতিয়ালৈ আৰু বাই বাই। আজি মোক বহুত টপা টপা দেখি পাইছে ন, একদম চুলিবিলাক মানে কি হৈছে ঘামি ঘামি একদম আচুৰি দিছোঁ, একেবাৰে লিপিত খাই গৈছোঁ তাতে চুলিবিলাক। বৰষুণটো দিছিলে ভাল লাগিছিলে, এতিয়া আকৌ ৰ'দ ওলাইছে, সেইটো কাৰণে পথাৰলৈ অলপ চৰপটকে বনাই দিওঁ, সেইটো কাৰণে যাওঁ বনাই দিওঁগৈ। বাৰীৰে নেমু আনোগৈ ছিঙি, ৰোৱনীকেইজনীক চৰবত বনাই দিবলৈ বুলি। বতৰটো ভাল কৰিছিলহে, আকৌ যেনেকৈহে ৰ'দ দিছে, সেইটো কাৰণে বোলো বাৰীতে যিহেতু নেমু আছে, সেইটো কাৰণে চৰবতকে বনাই অলপমান দি থওঁগৈ। ময়ো অলপ পাৰিলে ৰুম। পথাৰলৈকে যাওঁ, তাতে দি থৈ আহিমগৈ।
এনেকুৱা ৰ'দ দিছে আৰু এনেকুৱা ৰ'দত পথাৰত যদি এইকেইটা ঠাণ্ডা একদম চৰবত পোৱা যায় কিমান ভাল লাগে মনতে। কোনোবাই যদি দিয়াচোন এনেকৈ ভাবি থকা যদি লৈ যাওঁ তেতিয়া বহুত ভাল পাব ৰোৱনীকেইজনীয়ে। সেইটো কাৰণে বোলো বনাই মেলি লৈ যাওঁ আৰু তাতো 4-5জনীমান আছে, তাতে দেউতাহঁতো আছে আৰু ভাইটিও আছে হাল বাই। সেইটো কাৰণে চৰবত ডাঙৰকৈ নিলে নহ'ব, অলপ সৰহকৈ বনাইছোঁ, নিজেও খাব লাগিব যিহে গৰম হৈছে। আইচত বটলটো ভৰাই থৈছিলোঁ, সেইটো কাৰণে এইটো এটা বৰফৰ টুকুৰা থাকিলেই, যিহে গৰম পৰিছে। আৰু এয়াই আমাৰ পথাৰখন, এতিয়া চবকে দিলোঁ খাই মেলি, ময়ো অলপ ৰুই ল'লোঁ। ৰুই পিনিহে ভিডিঅ'টো কৰা হৈছে। মই এতিয়া যাবলৈ ওলাইছোঁ, ল'ৰাই কান্দিছে বোলে, সেইটো কাৰণে এতিয়া যাওঁ। আৰু পথাৰৰ পৰা মাটি ৰুই আহি আছোঁ, তামোল এখন খালোঁ, ল'ৰাই কান্দিছে বোলে, সেইটো কাৰণে অকণমান সময় ৰুলোঁ আৰু চৰবত দিবলৈ আহি পিনি। এয়া বাকী ৰাইজে ৰুই আছে, গোটেই চিটটোৱে দিছে এইটো এনেকৈ, এইডোখৰ থাকিব আৰু কৰা মই ভিডিঅ' ধুনীয়াকৈ। এনেকৈ পথাৰলৈ আহিলে ঘৰলৈ খুব মনত পৰে। আমাৰ ঘৰতো খেতি কৰিছিলে। আমি এদিন কি হয় কাহিনী এটা কৈছোঁ সৰুকালৰ। এনেকৈ স্কুলৰ পৰা আহি মানে আমাৰ স্কুলৰ ওচৰতে পথাৰ, ঘৰটো অলপ দূৰত হয়। স্কুলৰ পৰা গৈ মানে আমি টিভি চাবলৈ আগতে খুব বলিয়া আছিলোঁ, টিভি চাব লগৰ ছোৱালীৰ লগত এনেকৈ গুচি যাওঁ। তাৰপৰা মা ভাগৰ খং উঠিলে, অকলে অকলে ৰুই আছিলে, ৰ'দ দিয়া আছিলে সেইদিনাখনি। তাৰপাছত আমি দুইজনী টিভি চাই মেলি তেতিয়া খুব চিৰিয়েল চাব গৈছিলোঁ আৰু ভাড়াঘৰ কিবাকিবি দি আছিলে। এয়া চাই পিনি পথাৰলৈ গ'লোঁ, দেৰিকৈ গৈছোঁ আৰু ধৰক 3টামান বাজিলে নে বেছি হ'ল যদিও নাজানো, তেতিয়া ইমান টাইম চাইম লক্ষ্য কৰা নহয় সৰুতে। খেলা মেলা ঘূৰি ফুৰা এই চখটো বেছি আছিলে। তাৰপৰা গ'লোঁ, মায়ে এনেকুৱা গালি পাৰিছে, অকলে অকলে ৰুই আছোঁ, চাহ অকণো দিয়া মানুহ নাই, এনেকৈ কিবাকিবি। পানী এগিলাচো আমি পানী বটলো লৈ নগ'লোঁ, মানুহকেইজনীয়ে গৈছোঁ। তাৰপৰা মায়ে হেৰি কৰিলে, তেতিয়া জেদত লাগি পিনে আজি বোলো আমি বহুত ডাঙৰ মাটি এডৰা দিছিলে, এজোপা মানে বহুত দ খোলা লিখীয়া, মানে খোলা নে কি কয় যে, দ মাটি বহুত দ। তাৰপিছত একদম বাৰী কিনাৰত পুৰণা বাৰীবিলাকত তাতে দুইজনীয়ে এনেকৈ ৰুই আছিলোঁ। একদম মানে নামঘৰত দবা কোবালে আৰু লাষ্টত আহিবৰ সময়ত মানে আমি ডাঙৰ মাটিক মই পাছত দিছোঁ ভয়তে। তাৰপিছত আহি আছোঁ, গৰু এজনী দেখিলোঁ, গৰুজনী অলপ দূৰ গৈ দেখিছোঁ গৰুজনী নাই, আকৌ সুৰ বজাইছে। পাছত ডাঙৰ মাটিক গালি পাৰিছোঁ, মই কেলেই সুৰ বজাইছোঁ, তাই বোলে মই নাই বুজা। এনেকুৱা ভয় লাগে, দুইজনী দৌৰিলোঁ আৰু ঘৰত গৈ কৈছোঁ। এতিয়া আমি গোটেই 3জন পণ্ডিত আহি আছোঁ পথাৰৰ পৰা। মাটি ৰুই পিনি ইমান গৰম উঠিছে, পূৰা ঘামি গৈছোঁগৈ আৰু তামোল এখন খাই আহি আছোঁ। এজন পণ্ডিত জিভা ৰঙা কৰি আহিছে, এইজনে খাবলৈ দাঁত নাই, এজনক খুন্দি দিব লাগিব আমাৰ। সেইকাৰণে কিমান দেৰি মোৰ পৰা আঁতৰত আছিলে ন। আৰু আপোনালোকৰ বস্তু এটা দেখাইছিলোঁ, মানে এনেকুৱা গালি দিব দেখিলে মানে থাপৰ পাবা আকৌ, নক'বা সময়। দেউতা হয়, দেউতাই পথাৰৰ পৰা আহি পিনি আকৌ জেওৰাখনত লাগি আছে। ভাত এতিয়ালৈকে খোৱাই নাই, মানে কামকে কৰি থাকে। কি কৰিছে? মনে মনে দেখুৱালোঁ আৰু দেউতাই গম পালে গালি দিব, আৰু দেউতা পথাৰত নথকাৰ কাৰণে মই এইখিনি ভিডিঅ' কৰিব পাৰিলোঁ, নহ'লে নোৱাৰিলোঁ এইখিনিও। বেছি দূৰ নহয় যে আমাৰ পথাৰখন বুলি ন, দেখিলে নাই নাজানো, কিন্তু উলিয়ালোঁ আৰু পথাৰত আছিলে, পথাৰৰ পৰা আহি ইয়াত আছেহি। এতিয়া ভৰিকেইটা ধুব লাগিব, তাৰপাছত ভিতৰত সোমাব লাগিব ন চুনো নে নোধোৱাকৈ সোমাই যাওঁ। এতিয়া আমি পথাৰৰ পৰা আহি ঘৰ পাই গ'লোহি, আৰু বেটাক টোপনি যাব বিচাৰিছিলোঁ, ই টোপনি নগ'লে। আৰু এতিয়া ফিছাৰীত মই গা নুধো বাৰু, আমাৰ ভাগিনে গা ধুব, আমাৰ হেৰি কটীয়াই গা ধুব ন। এওঁ মুখখন চোৱা, টোপনি ৰাতিপুৱাৰ পৰা যোৱা নাই, একদম এতিয়া এনেকৈ আছে এইকণে। ধুনু মানুহ কৰিলি ন,
নহ'লেই ধোৱা আকৌ ভালকে অঁ সেইটো কাৰণে পৰিলা লুটি খাই চাব নেকি কেনেকুৱা সাঁতোৰ এইটো সেইটো কিহে কান্দিছে এই ভয়টো চোৱা ভয়টো হ'লে সেইটো সেইটো কিহে কান্দিছে নহয় সঁচাকে কান্দিছে ছবিনে কান্দিছে নেকি হ'ব যোৱা এতিয়া নাই কাৰণে ভয়াতুৰ দাদাটো ভয়াতুৰ আমি গম পাই গ'লো দাদা যে ভয়াতুৰ এনেই আকৌ মই হিৰো হয় হিৰো 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 চাওঁ মুখখন হিৰো 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 লগৰীয়া নাই বুলি নবা ইয়াৰ পৰা সেইটো বাৰ লগে হিৰো মুখখন আমাৰ ধুনু মানুহৰ মুখখন এখন আমাৰ পুখুৰীটো এইটো কি লাগে কি লাগে কি লাগে ইয়াকো গা ধুব লাগে গম পাইছো নহয় যদি থাকিলেহেঁতেন যোৱা ধুবা অকণমান পটাপট ধুই আহিবা যোৱা বোলা ধোৱা যদি ধোৱা আকৌ পটাপট কি দেৰি কৰি সঁচা ছবিন মামাইহে কান্দিছিলে এতিয়া অ' ভাইটি ইয়াত নাথাকে এইটো হৈছে ট্ৰেক্টৰ বুলি আহি ট্ৰেক্টৰ অঁ ব'লা ব'লা আহা নোধোৱা যদি আহা এইটো ট্ৰেক্টৰ বলিয়া ভয়াতুৰে গা নোধোৱে আৰু ভয় খালে এজনক লাগে অকল গাড়ী এজনে সেই ভয়াতুৰ কি চনো গাড়ী এখন নালাগে দেই ল'বলৈ ট্ৰেক্টৰখন পাৰ হৈ নাহে এতিয়া এইখন পাৰ হৈয়ে নাহে এতিয়া কি হ'ব কান্দিলো হাততে দাঙি লৈ যোৱা ইমান ধুনীয়াকৈ চুইছেহি একদম চলাবহে জানে আৰু মই হ'লে জানো এইখন চলোৱা ইমান অন কৰি দিয়ক মাৰে অন কৰি দিয়ক গা ধুবলৈকে ভয় কৰে তুমি অন কৰি দিয়ক লেবেল মাৰে লেবেল এইটো আপুনি অন কৰি দিয়ক